নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ সপ্তম অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয় এই জীৱবিজ্ঞান বিভাগৰ অধ্যায়টিৰ কিছু মাজৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। তো ইয়াত কিছু মাজৰ প্ৰশ্ন আলোচনা কৰা হৈছে। চমু প্ৰশ্নোত্তৰ: অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে ক্ষৰণ কৰা ৰাসায়নিক দ্ৰব্যবোৰক কি বোলে? হৰমন। অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটো গ্ৰন্থিয়ে গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত? অগ্নাশয় গ্ৰন্থি। এনেদৰে আমাৰ অগ্নাশয় গ্ৰন্থি চাৰিবিধৰ নাম প্ৰশ্ন এইকেইটা দিয়া আছে। তাৰপিছতে আমাৰ বিভিন্ন হৰমনৰ নাম আৰু সিহঁতৰ কাৰ্যবিলাক দিয়া আছে। প্ৰাণী হৰমন, উদ্ভিদ হৰমন। পৰীক্ষাত হৰমনৰ ওপৰত এটা প্ৰশ্ন থাকে, প্ৰত্যেকবাৰে আহে এই পৰীক্ষাত। গতিকে আমি প্ৰতিটো হৰমনৰ, প্ৰাণী হৰমনৰ নাম আৰু সিহঁতৰ কাৰ্য, বা উদ্ভিদ হৰমন প্ৰতিটোৰে নাম আৰু সিহঁতৰ কাৰ্য জনাটো অতি জৰুৰী। ইয়াতে উদ্ভিদ হৰমন কেইটাৰ নাম আৰু কাৰ্য উল্লেখ কৰা আছে। আমাৰ উদ্ভিদ হৰমন চাৰি প্ৰকাৰৰ, চাৰিবিধ আছে: অক্সিন, জিবাৰেলিন, চাইটোকাইনিন আৰু এপচাইচিক এচিড। প্ৰত্যেকৰে কাৰ্য আছে, প্ৰত্যেকবিধ হৰমনৰ নিজা নিজা কাম আছে। তো ইয়াত প্ৰতিটো হৰমনৰে কামবিলাক উল্লেখ কৰা আছে। অক্সিনৰ কাম, জিবাৰেলিনৰ কাম, চাইটোকাইনিনৰ কাম আৰু এপচাইচিক এচিডৰ কাম। তো প্ৰতিটো উদ্ভিদ হৰমন বা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ কাম মনত ৰখাটো অতি দৰকাৰ। পৰীক্ষাত প্ৰায় আহেই। তাৰপিছত ওপৰঞ্চি কিছুমান আৰু হৰমনৰ নাম আৰু কাৰ্য দিয়া আছে। প্ৰাণী হৰমন এইকেইটা: থাইৰক্সিন হৰমন, দেহ বৰ্ধনকাৰী হৰমন, এড্ৰিনেলিন হৰমন। প্ৰতিটোৰে কাৰ্য উল্লেখ কৰা আছে। থাইৰক্সিন হৰমনৰ কাম, দেহ বৰ্ধনকাৰী হৰমনৰ কাম আৰু এড্ৰিনেলিন হৰমনৰ কি কাম। তাৰপিছত আছে আমাৰ অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থিৰ কথা। 2018 চনতো এইটো প্ৰশ্ন আহিছে। অন্তঃস্ৰাৱী গ্ৰন্থি আৰু বহিঃস্ৰাৱী গ্ৰন্থি কাক বোলে? সিহঁতৰ মাজত পাৰ্থক্য কি? অন্তঃস্ৰাৱী গ্ৰন্থি আৰু বহিঃস্ৰাৱী গ্ৰন্থিৰ মাজত পাৰ্থক্য কি? আৰু উদাহৰণ। অন্তঃস্ৰাৱী গ্ৰন্থিৰ উদাহৰণ আৰু বহিঃস্ৰাৱী গ্ৰন্থিৰ উদাহৰণ পৰীক্ষাত আহিছে। তো এইটো ভালদৰে মুখস্থ কৰিবা।